নমস্কাৰ অষ্টম শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীকে স্বাগতম জনাই আজিৰ ভিডিঅটো আৰম্ভ কৰিছো। আজি আমি তোমালোকৰ বিজ্ঞানৰ দহন আৰু শিক্ষা অধ্যায়টোৰ প্ৰশ্নোত্তৰসমূহৰ আলোচনা কৰিম। তোমালোকৰ এই পাঠটোৰ প্ৰথম প্ৰশ্নটো হৈছে দহন সংঘটিত হ'বৰ বাবে আৱশ্যকীয় চৰ্তবোৰৰ তালিকা প্ৰস্তুত কৰা। ইয়াৰ উত্তৰটো হ'ব দহন সংঘটিত হ'বৰ বাবে প্ৰয়োজনীয় চৰ্তবোৰ হ'ল পদাৰ্থটো দাহ্য পদাৰ্থ হ'ব লাগিব, বায়ুৰ উপস্থিতি থাকিব লাগিব, লগতে প্ৰয়োজনীয় তাপ থাকিব লাগিব। দ্বিতীয় প্ৰশ্নটো খালী ঠাই পূৰ কৰা। ইয়াৰ প্ৰথম কটো হৈছে কাঠ আৰু কয়লাৰ দহনে বায়ুৰ প্ৰদূষণ ঘটায়। খালী ঠাইটোত প্ৰদূষণ শব্দটো ব্যৱহাৰ কৰিব লাগিব। খটো হৈছে ঘৰত ব্যৱহাৰ কৰা এবিধ জুলীয়া ইন্ধন হ'ল তৰলীকৃত পেট্ৰলিয়াম গেছ। গটো দহন আৰম্ভ হোৱাৰ আগতে ইন্ধনক তাৰ জ্বলন উষ্ণতালৈ নিশ্চয়কৈ তপতাব লাগে। ঘটো তেলৰ দ্বাৰা উৎপন্ন হোৱা জুইক পানীৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব নোৱাৰি। এতিয়া ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে যান বাহনত CNGৰ ব্যৱহাৰে আমাৰ নগৰবোৰত কিদৰে প্ৰদূষণ কমাইছে ব্যাখ্যা কৰা। ইয়াৰ উত্তৰটো হ'ব পেট্ৰল বা ডিজেলৰ দহনত যথেষ্ট পৰিমাণে কাৰ্বন ডাই অক্সাইডৰ দৰে প্ৰদূষকৰ সৃষ্টি হয়, কিন্তু CNG দহন কৰিলে এনে গেছ সামান্য পৰিমাণেহে উৎপন্ন হয়, কাৰণ CNG অতি পৰিষ্কাৰ ইন্ধন। সেয়েহে যান বাহনত CNGৰ ব্যৱহাৰে আমাৰ নগৰবোৰত বহু পৰিমাণে প্ৰদূষণ কমাইছে। 4 নম্বৰ প্ৰশ্নটো হৈছে ইন্ধন হিচাপে LPG আৰু কাঠৰ তুলনা কৰা। ইয়াত যদি আমি চাওঁ তেন্তে দেখিম LPGৰ ক্ষেত্ৰত দহনত কোনো অৱশিষ্ট নৰয় আৰু কাঠৰ ক্ষেত্ৰত দহনত অৱশিষ্ট থাকে, যাক ছাই বুলি কোৱা হয়। দ্বিতীয়তে LPG সহজে জ্বলি উঠে, কাঠ সহজে জ্বলি নুঠে। তৃতীয়তে LPGৰ ক্ষেত্ৰত জ্বলনাংক অতি কম আৰু কাঠৰ ক্ষেত্ৰত জ্বলনাংক বেছি। LPGৰ ক্ষেত্ৰত দহনত ধোঁৱা বেছি নোলায়, আনহাতে কাঠৰ ক্ষেত্ৰত দহনত যথেষ্ট ধোঁৱা উৎপন্ন হয়। পঞ্চমতে LPGৰ ক্ষেত্ৰত চিলিণ্ডাৰত উচ্চ চাপত সংকুচিত কৰি ভৰাই কঢ়িয়াই নিব পাৰি, আনহাতে কাঠৰ ক্ষেত্ৰত আমি দেখিছোঁ পৰিমাণত বহুত বেছি হয়, কঢ়িয়াবলৈ জটিল হয়। ইয়াৰ পাছৰ প্ৰশ্নটো আছে কাৰণ দৰ্শোৱা। ইয়াত কটো দিয়া আছে বৈদ্যুতিক আহিলা জড়িত জুইক নিয়ন্ত্ৰণ কৰিবলৈ পানী ব্যৱহাৰ কৰা নহয়। ইয়াৰ কাৰণটো যদি আমি চাওঁ তেন্তে দেখিম যে বৈদ্যুতিক আহিলা জড়িত জুইক নিয়ন্ত্ৰণ কৰিবলৈ পানী ব্যৱহাৰ কৰা নহয়, কাৰণ পানী বিদ্যুতৰ সুপৰিবাহী। পানীৰে বিদ্যুৎ চালিত হৈ পানীৰে জুই নুমুৱাজনৰ বিপদ ঘটিব পাৰে। সেয়ে পানীৰে বৈদ্যুতিক আহিলা জড়িত জুইক নিয়ন্ত্ৰণ কৰিব নোৱাৰি। খটো হৈছে ঘৰুৱা ব্যৱহাৰৰ বাবে কাঠতকৈ LPG ভাল। ইয়াৰ উত্তৰটো যদি আমি চাওঁ তেন্তে দেখিম ঘৰুৱা ব্যৱহাৰৰ বাবে কাঠতকৈ LPG ভাল, কাৰণ LPGৰ দহনে ধোঁৱাৰ সৃষ্টি নকৰে, তাপ বেছিকৈ দিয়ে আৰু ইয়াৰ দহনত ছাই উৎপন্ন নহয়। আনহাতে কাঠৰ দহনত ধোঁৱা ওলাই পাত্ৰৰ তলিত কাজলৰ দৰে ক'লা দাগৰ সৃষ্টি হয়, লগতে অৱশিষ্ট বা ছাই উৎপন্ন হয়। পাছৰ প্ৰশ্নটো হৈছে কাগজ এখনত সহজে জুই লাগে, এলুমিনিয়ামৰ পাইপত মেৰিওৱা কাগজত সহজে নালাগে। ইয়াৰ কাৰণটো হৈছে কাগজৰ জ্বলনাংক কম, সেয়েহে ইয়াত সহজে জুই লাগে। আনহাতে এলুমিনিয়ামৰ জ্বলনাংক বেছি, সেয়েহে যেতিয়া এলুমিনিয়ামৰ পাইপত কাগজখন মেৰিয়াই দিয়া হয় ইয়াৰ জ্বলনাংক বাঢ়ি যায়, ফলত কাগজখনত সহজে জুই নালাগে। 6 নম্বৰটো হৈছে মমবাতিৰ শিখা এটাৰ চিত্ৰ আঁকি চিহ্নিত কৰা। ইয়াত এডাল মমবাতিৰ চিত্ৰ দিয়া হৈছে। ইয়াত আমি দেখিছোঁ 3টা অংশ, বৰ্হিমণ্ডল, মধ্যমণ্ডল বা আৰু শেষত
ভিতৰৰ মণ্ডল অৰ্থাৎ কৃষ্ণমণ্ডল। ইয়াৰ বৰ্হিমণ্ডলটোৰ ৰংটো হৈছে নীলা, মধ্যমণ্ডলৰ ৰংটো হৈছে হালধীয়া আৰু ভিতৰৰ মণ্ডলটোৰ ৰং হৈছে ক'লা। ইয়াত বৰ্হিমণ্ডলত সৰ্বাধিক তপত হয়, মধ্যমণ্ডলত মধ্যমীয় তপত আৰু যিটো ভিতৰৰ মণ্ডল তাত সেই অংশটো সৰ্বনিম্ন তপত। সাত নম্বৰ প্ৰশ্নটো হৈছে ইন্ধনৰ কেলৰি মান প্ৰকাশ কৰা এককটোৰ নাম। ইয়াৰ উত্তৰ হ'ল কিলোজুল প্ৰতি কিলোগ্ৰাম অৰ্থাৎ কেজে পাৰ কেজি। কাৰ্বন ডাই অক্সাইডে কেনেকৈ জুই নিয়ন্ত্ৰণ কৰে ব্যাখ্যা কৰা। ইয়াৰ উত্তৰটো হৈছে কাৰ্বন ডাই অক্সাইড অক্সিজেনতকৈ গধুৰ হোৱাৰ বাবে ই জুইকুৰা কম্বলৰ দৰে ঢাকি ধৰে। এনে হোৱাৰ ফলত ইন্ধনৰ লগত অক্সিজেনৰ সংস্পৰ্শ বিচ্ছিন্ন হয় আৰু জুইকুৰা নুমাই যায়, কাৰণ অক্সিজেন অবিহনে জুই নজ্বলে। এইদৰেই কাৰ্বন ডাই অক্সাইডে জুই নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ন নম্বৰ প্ৰশ্নটো হৈছে কেঁচা পাতৰ দম এটা পৰিবলৈ টান কিন্তু শুকান পাতত সহজে জুই লাগে, ব্যাখ্যা কৰা। আমি জানো যে শুকান পাতৰ জ্বলনাংক কম, আনহাতে কেঁচা পাতৰ জ্বলনাংক বেছি। সেয়েহে শুকান পাতৰ দম এটাত কম উষ্ণতাতে বা সহজতে জুই লাগে, কিন্তু কেঁচা পাতৰ দম এটাত ইমান সোনকালে জুই নালাগে। দহ নম্বৰ প্ৰশ্নটো হৈছে সোণ আৰু ৰূপ গলাবলৈ সোণাৰী এজনে শিখাৰ কোনটো মণ্ডল ব্যৱহাৰ কৰে ব্যাখ্যা কৰা। সোণ আৰু ৰূপ গলাবলৈ শিখা এটাৰ দীপ্তিহীন মণ্ডল ব্যৱহাৰ কৰা হয়, কাৰণ এই অংশটো শিখাৰ সৰ্বাধিক তপত। ইয়াৰ উষ্ণতা প্ৰায় 800 ডিগ্ৰী চেলচিয়াছ। 11 নম্বৰ প্ৰশ্নটো হৈছে কোনো এটা পৰীক্ষাত ইন্ধন এটাৰ 4.5 কেজি পৰিমাণক সম্পূৰ্ণভাৱে পোৰা হ'ল। উৎপন্ন হোৱা তাপৰ পৰিমাণ 180,000 কেজি পোৱা গ'ল। ইন্ধনটোৰ কেলৰি মান গণনা কৰা। ইয়াত দিয়া আছে ইন্ধনৰ ভৰ 4.5 কেজি আৰু উৎপন্ন তাপৰ পৰিমাণ 180,000 কেজি। এতেকে ইন্ধনৰ কেলৰি মান হ'ব 180,000 হৰণ 4.5। এতিয়া 180,000ক 4.5ৰে হৰণ কৰিলে আমি পাম 40,000 আৰু এককটো হ'ব কিলোগ্ৰাম প্ৰতি কেজি। 12 নম্বৰ প্ৰশ্নটো হৈছে মামৰ ধৰা প্ৰক্ৰিয়াটোক দহন বুলি ক'ব পাৰিনে আলোচনা কৰা। ইয়াৰ উত্তৰটো হৈছে মামৰ ধৰা প্ৰক্ৰিয়াটোক দহন বুলি ক'ব নোৱাৰি, কাৰণ এই প্ৰক্ৰিয়াত শক্তিৰ লগতে তাপ আৰু পোহৰ উৎপন্ন নহয়। দহন হ'বলৈ হ'লে শক্তিৰ লগতে তাপ আৰু পোহৰ উৎপন্ন হ'ব লাগিব। 13 নম্বৰ প্ৰশ্নটো হৈছে এইটো তোমালোকৰ শেষৰ প্ৰশ্ন। আবিদা আৰু ৰমেশে এটা পৰীক্ষা কৰি আছে য'ত বিকাৰত পানী তপতাব লাগে। আবিদাই মমবাতিৰ শিখাৰ হালধীয়া অংশৰ ওচৰত বিকাৰটো ৰাখিলে, ৰমেশে শিখাটোৰ বৰ্হিতম অংশত বিকাৰটো ৰাখিলে। কাৰ পানীখিনি সোনকালে তপত হ'ব? ইয়াৰ উত্তৰটো হৈছে ৰমেশৰ পানীখিনি সোনকালে তপত হ'ব, কাৰণ ৰমেশে শিখাৰ বৰ্হিমণ্ডল অৰ্থাৎ নীলা মণ্ডল ব্যৱহাৰ কৰিছে। বৰ্হিমণ্ডলৰ তাপ বেছি। আনহাতে আবিদাই হালধীয়া মণ্ডল ব্যৱহাৰ কৰিছে, হালধীয়া মণ্ডলৰ তাপ কম। তেন্তে ছাত্ৰ ছাত্ৰীসকল আজিৰ খণ্ডটো অৰ্থাৎ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আমি পৰৱৰ্তী বিষয়বস্তু লৈ তোমালোকৰ ওচৰত শীঘ্ৰেই উপস্থিত হ'ম। ধন্যবাদ।